Hello guys, in this video I will discuss 7 most important question and its answer of the chapter A Letter to God of class 10 English textbook. English textbook or 10টা most important question answer এইটো ভিডিওত আমি আলোচনা কৰিম। পাঠটোৰ নাম হ'ল A Letter to God। তো আজি আমাৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনাৰ লগত আছো মই সাগৰ আৰু আপুনি চাই CSU। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। এটা আমি প্ৰথম কোৱেশ্চন লৈছো। প্ৰথম কোৱেশ্চনটো মই আপোনালোকক দেখাই আছো। প্ৰথম কোৱেশ্চনটো কি লৈছো এইটো হ'ল প্ৰথম কোৱেশ্চন। এক নম্বৰ কোৱেশ্চনটো এতিয়া কি কৈছে যে ইয়াত কৈছে যে what did Lenso hope for? Lenso কিহৰ বাবে আশা কৰিছিল? Answer: Lenso hoped some rain for his cornfield. Lenso তেওঁৰ শস্যৰ পথাৰৰ কাৰণে অলপ বৰষুণ বিচাৰিছিল। এতিয়া আমি 2 নম্বৰ কোৱেশ্চন লৈছো। 2 নম্বৰ কোৱেশ্চনত কি কৈছে চাই। 2 নম্বৰ কোৱেশ্চনত কৈছে What did Lenso say? Lenso কি কৈছিল? What did Lenso say? The raindrops were like new coins. Raindrops বিলাকক লেন্সই নিউ কইন্সৰ লগত তুলনা কিয় কৰিছে? The answer to হ'ব the only thing the earth needed a downpour. সেই সময়টোত লেন্সই বাস কৰা সেই মাটিডৰা বা লেন্সৰ সেই শস্যৰ পথাৰবিলাকত এটাই মাত্ৰ বস্তুৰ প্ৰয়োজন আছিল, সেয়া হ'ল ডাউনপোৰ বা অলপ বৰষুণ। As he wishes, আৰু যেনেকৈ লেন্সো আশা কৰিছিল, আশা কৰাৰ মতে for his cornfields the rain began to fall. লেন্সৰ আশা মতেই সেই বৰষুণ পৰিবলৈ ধৰিছিল, বৰষুণ হ'বলৈ ধৰিছিল। আৰু সেয়েহে লেন্সো compared the raindrops new coins as new coins, আৰু সেয়েহে সেই raindrops বিলাকক লেন্সই নিউ কইন্সৰ লগত তুলনা কৰিছিল। তো গাইজ 2 নম্বৰ কোৱেশ্চন আলোচনা কৰিলো। এতিয়া আহিছো 3 নম্বৰ কোৱেশ্চন। এইটো হ'ল 3 নম্বৰ কোৱেশ্চন। এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি কৈছে আমি আলোচনা কৰো। ইয়াত কি কৈছে How did the rain change? Rains কেনেকৈ যেটো বৰষুণ আছিল সেই বৰষুণ কেনেকৈ চেঞ্জ হৈ গৈছিল? What happened to Lenso's field? আৰু লেন্সৰ যিবিলাক শস্যৰ পথাৰ আছিল সেই শস্যৰ পথাৰবিলাকত কেনে ধৰণৰ পৰিৱৰ্তন হৈ গৈছিল? এতিয়া আনসাৰটো হ'ল As Lenso wished, the rain began to fall. লেন্সো যেনেকৈ আশা কৰিছিল তেনেকৈ বৰষুণ পৰিব ধৰিছিল। And Lenso compared it as new coins. আৰু সেই বৰষুণৰ টোপাৰবিলাকক লেন্সই নিউ কইন্সৰ লগত তুলনা কৰিছিল। But suddenly, কিন্তু হঠাতে it had changed into hailstones. আৰু সেই বৰষুণটো hailstoneলৈ চেঞ্জ হৈ গৈছিল। That was really getting bad. আৰু সেয়া বেয়া দিশৰ ফালে গতি কৰিছিল। আৰু was continued an hour. আৰু সেয়া 1 ঘণ্টা ধৰি চলিছিল। 1 ঘণ্টা ধৰি চলিছিল। And the crops were totally destroyed. আৰু লেন্সৰ যিবিলাক শস্যৰ পথাৰ আছিল, যিবিলাক crops আছিল, যিবিলাক শস্য আছিল, গোটেইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। তো গাইজ আমি 3 নম্বৰ কোৱেশ্চন আলোচনা কৰিলো ইমানখিনিতেই। এতিয়া আমি 4 নম্বৰ কোৱেশ্চন আলোচনা কৰিম। তো গাইজ 4 নম্বৰ কোৱেশ্চনটো আমি ইয়াত লৈছো। 4 নম্বৰ কোৱেশ্চনটো হ'ল এইটো হ'ল 4 নম্বৰ কোৱেশ্চন। ইয়াত 1 নম্বৰ আহিছে, মই 4 নম্বৰ বনাই দিছো। 4 নম্বৰ কোৱেশ্চন এইটো। এই 4 নম্বৰ কোৱেশ্চনটো আমি এতিয়া আলোচনা কৰিব গৈছো। What were Lenso's feelings when the hail stopped? যেতিয়া সেই শিল বৰষুণ বন্ধ হৈ গৈছিল তেতিয়া লেন্সৰ ফিলিং কেনেকুৱা আছিল? আনসাৰ: When the hail stopped, যেতিয়া শিল বৰষুণ বন্ধ হৈ গৈছিল, Lenso's soul was filled with sadness. লেন্সৰ আত্মা বা লেন্সৰ হৃদয় দুখেৰে ভৰপূৰ হৈ গৈছিল। He looked around at his fields. তেওঁৰ ফিল্ড বিলাকৰ বা শস্যৰ পথাৰবিলাকৰ চাৰিওফালে চাইছিল। And said that even a plague of locusts would have left more than what was left after the hailstorm. যদি
কীট পতংগবিলাকো যদি তেওঁৰ শস্যবিলাক খালেহেঁতেন তথাপিও অলপ কীট পতংগবিলাকো অলপ এৰি থৈ গ'লেহেঁতেন কিন্তু সেই হেল বৰষুণ বা হেলিষ্টন যিটো আছিল বা শিল বৰষুণ যিটো আছিল সেই শিল বৰষুণ লেন্সৰ যিবিলাক শস্য আছিল শস্যবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গৈছিল অলপো এৰি থৈ যোৱা নাছিল তো গাইজ ইয়াত আপোনালোকে এটা মিষ্টেক হৈ আছে আপোনালোকে ইয়াত ডেড শব্দটো লগাই দিব ডেড শব্দটো ইয়াত লগাই দিব ডেড শব্দটো ইয়াত লগাই ডেড শব্দটো ইয়াত লগাই দিব আৰু বাকী ঠিকে আছে তো গাইজ এতিয়া বলক 5 নম্বৰ কোৱেশ্চন আমি আলোচনা কৰোঁ চাওঁ 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে 5 নম্বৰ কোৱেশ্চনটো হ'ল ইয়াত দিয়া আছে who or what did Lenzo have faith in Lenzo কাৰ বা কিহৰ ওপৰত বিশ্বাস আছে what did he do then তেওঁ তেতিয়া কি কৰিছিল আনসাৰটো হ'ল Lenzo had deep faith in God ভগৱানৰ ওপৰত লেন্সৰ অগাধ বিশ্বাস বা গভীৰ বিশ্বাস আছে after all the crops destroyed সম্পূৰ্ণ crops বিলাক ধ্বংস হোৱাৰ পিছত he had written a letter তেওঁ এটা চিঠি লিখিছিল to God asking 100 pesos 100 peso বিচাৰি তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিল এয়া আছিল 5 নম্বৰ কোৱেশ্চন এতিয়া বলক আমি 6 নম্বৰ কোৱেশ্চন আলোচনা কৰোঁ 6 নম্বৰ কোৱেশ্চনত কি আছে who read the letter চিঠিখন কোনে পঢ়িছিল যেতিয়া লেন্সই যেতিয়া ভগৱানৰ নামত চিঠিখন পোষ্ট অফিচত দি আহিছিল থৈ আহিছিল তেতিয়া চিঠিখন কোনোবাই পঢ়িছিল ইয়াত কৈছে who read the letter চিঠিখন কোনে পঢ়িছিল আনসাৰটো দিয়া আছে the postmaster read the letter postmaster জনে সেই চিঠিখন পঢ়িছিল তো গাইস মানলৈকে আমি 6 নম্বৰ কোৱেশ্চন আলোচনা কৰিলো এতিয়া বলক আমি 7 নম্বৰ কোৱেশ্চন আলোচনা কৰোঁ 7 নম্বৰ কোৱেশ্চন আলোচনা কৰিব লৈছো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন গুটেই কেটাই হয় গুটেই কেটাই মোস্ট ইম্পৰ্টেন্ট হয় আৰু 7 নম্বৰটো অলপ বেছি ইম্পৰ্টেন্ট হয় এটো আহিব পাৰে এক্সাম তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো কি কৈছে যে what the postmaster do then আৰু যেতিয়া সেই postmaster জনে চিঠিখন পঢ়িছিল তেতিয়া postmaster জনে কি কৰিছিল postmaster জনে লেন্সৰ চিঠিখন পঢ়ি answer to কি দি আছে চাওঁ in order to keep the writer's faith in God alive মানে কি যেতিয়া postmaster জনে চিঠিখন পঢ়িছিল এই চিঠিখন পঢ়াৰ পিছত তেওঁ ভাবিছিল যে ভগৱানৰ প্ৰতি এই অগাধ বিশ্বাস থকা মানুহজনৰ যি বিশ্বাস হেতু ভৱিষ্যতলৈকে থাকক ভৱিষ্যতলৈকে জীয়াই থাকক মানে সেই postmaster জনে লেন্সৰ সেই অগাধ বিশ্বাস ভগৱানৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসটো ভাঙিব বিচৰা নাছিল the postmaster decided to answer the letter আৰু postmaster জনে সেই যিটো লেটাৰ আছিল সেই লেটাৰখনৰ আনসাৰ দিয়াৰ সিদ্ধান্ত লৈছিল কাৰণ তেওঁ ভগৱানলৈ লিখিছিল চিঠিখন লেন্সে ভগৱানলৈ চিঠিখন লিখিছিল ভগৱানৰ পৰাটো উত্তৰ নাহে এটো অসম্ভৱ কেতিয়াও নাহে তেতিয়া মানে postmaster জনে নিজে সেই আইডিয়াটো উলাই লৈছিল আৰু সেই লেন্সৰ চিঠিখনৰ আনসাৰ দিয়াৰ সিদ্ধান্ত লৈছিল when he read that আৰু তেওঁ যেতিয়া চিঠিখন পঢ়িছিল লেন্সৰ needed 100 pesos আৰু সেই চিঠিখনত উল্লেখ কৰা আছিল যে লেন্সৰ 100 peso দৰকাৰ 100 peso বিচাৰি তেওঁ ভগৱানলৈ চিঠি লিখিছিল he asked for money for his employees আৰু তেতিয়া সেই চিঠিখন পঢ়ি postmaster জনে তেওঁৰ যিবিলাক কৰ্মচাৰী আছে সেই কৰ্মচাৰীবিলাকৰ পৰা অলপ পইচা বিচাৰিছিল he himself gave a part of his salary আৰু তেওঁ নিজেও অলপ তেওঁৰ salary পৰা অলপ পইচা সেই চিঠিখনৰ বাবে দিছিল he could not gather entire amount সেই postmaster জনে সেই 100 peso গোটাবলৈ সমৰ্থ হোৱা নাছিল মানে তেওঁ মানে 100 peso গোটাব পৰা নাছিল সেই এমপ্লয়িজ বিলাকৰ পৰা পইচা লোৱাৰ পিছতো তেওঁ 100 peso যোগাৰ কৰিব পৰা নাছিল but managed to send Lenzo a little more than half time কিন্তু তেওঁ আধাতকৈ অলপ বেছি এমাউন্ট সেই আধাতকৈ অলপ বেছি পইচা তেওঁ যোগাৰ কৰিব সমৰ্থ হৈছিল
ইয়াত এটা কথা কোৱা হৈছে ইয়াত কথাটো কি এ লিট ইয়াত এটা ধুনীয়া কথা কৈছে যে এ লিটিল মোৰ দেন হাফ ইয়াৰ অৰ্থটো কি এ লিটিল মোৰ দেন হাফ বুলি ক'লে আধাতকৈ অলপ বেছি লেন্সে 100 পেছো বিচাৰিছিল কিন্তু পোষ্টমাষ্টাৰজনে সেন্ড কৰিছিল কিমান 75 pesos 75 pesos সেন্ড কৰিছিল সেইকাৰণে ইয়াত কৈছে যে আধাতকৈ অলপ বেছি a little more than half তাৰপিছত কৈছে he put the money in an envelope তেওঁ বুলি ক'লে ইয়াত পোষ্টমাষ্টাৰজনৰ কথা কোৱা হৈছে তেওঁ সেই মানিখিনি বা সেই পইচাখিনি এখন এনভেলপৰ ভিতৰত ভৰাই লৈছিল এড্ৰেছ টু লেন্সৰ আৰু লেন্সৰ এড্ৰেছ লিখিছিল এণ্ড চাইন ইট আৰু সেই চিঠিখনৰ ওপৰত কাৰ চাইন আছিল গড ঈশ্বৰৰ চাইন দি সেই চিঠিখন লেন্সলৈ পঠোৱাব সিদ্ধান্ত লৈছিল তো গাইস আজি সেই সাতটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই ভিডিঅ'ত আমি আলোচনা কৰিম নেক্সট টাইমত আৰু আলোচনা কৰিম ধন্যবাদ